Namaskar. Hello everyone, I am Kashyapa Sakya and welcome to another video on my YouTube channel. Self-esteem is an important part of a person's identity. Loving yourself is the first step to gaining the love and respect of others. আত্মসন্মান ব্যক্তিৰ পৰিচয়ৰ এটা গুৰুত্বপূৰ্ণ অংশ। নিজকে ভাল পোৱাটোৱে আনৰ মৰম আৰু সন্মান লাভৰ প্ৰথম পদক্ষেপ। যি আপোনাৰ জীৱনৰ পৰা ক্ৰমশ আঁতৰি যাব ধৰিছে, আঁতৰি যাবলৈ দিয়াটোৱেই ভাল। ব্যক্তিৰ জীৱনত আত্মসন্মান গুৰুত্বপূৰ্ণ। যিকোনো সম্পৰ্ক লাগিলে যিমানেই পুৰণি আৰু ঘনিষ্ঠ সম্পৰ্ক নহওক কিয়, ব্যক্তিৰ জীৱনত আত্মসন্মান গুৰুত্বপূৰ্ণ। কিয়নো আত্মসন্মানে আমি কোন, আমাৰ অস্তিত্ব, আমাৰ মূল্যবোধ, আমাৰ আশা, আমাৰ সপোন আৰু আমাৰ আৱেগক প্ৰভাৱিত কৰে। জীৱনৰ বাটত বহু লোকৰ সৈতে চিনাকি হয়। কিছু লোকে হয়তো নিস্বাৰ্থ মৰম আৰু নিভাঁজ আন্তৰিকতাৰে গোটেই জীৱন থাকি যায়। কিছু লোকে হয়তো কিবা এটা নহয় কিবা এটা স্বাৰ্থ আগত ৰাখি ব্যৱহাৰ কৰে নাইবা বন্ধুত্ব স্থাপন কৰে। তেনে ব্যক্তিৰ যদি জীৱনৰ পৰা কিবা কাৰণত আঁতৰি যাবও ধৰিছে, আঁতৰি যাবলৈ দিয়াটোৱে ভাল। প্ৰথমে সময় আৰু গুৰুত্ব নিজৰ জীৱনৰ ভাল লগা ভাল কামত দিয়াটো ভাল। কাৰোবাৰ জীৱনত আপোনাৰ প্ৰতি কিমান গুৰুত্ব আছে, আপোনাৰ প্ৰতি কিমান নিভাঁজ আন্তৰিকতা আছে, তেতিয়াই বুজি পাব যেতিয়া সময়ৰ ব্যৱধান ৰাখি আপোনাক এবাৰ হ'লেও মনত পেলাই নে নেপেলাই চোৱা আৰম্ভ কৰে। বাৰে বাৰে নিজেই যদি উপস্থিত হৈ থাকে কাৰোবাৰ ওচৰত, তেনেহ'লে প্ৰকৃত আন্তৰিকতা বুজি পোৱাত কিন্তু অসুবিধা হ'ব পাৰে। মিষ্টেক ইনক্ৰিজ এক্সপিৰিয়েঞ্চ। এক্সপিৰিয়েঞ্চ হেল্পছ ৰিডিউচ মিষ্টেক। ইফ ইউ লাৰ্ণ ফ্ৰম ইউৰ মিষ্টেক্স, আদাৰ্ছ লাৰ্ণ ফ্ৰম ইউৰ এক্সপিৰিয়েঞ্চেছ। ভুলে অভিজ্ঞতা বৃদ্ধি কৰে। অভিজ্ঞতাই ভুলবোৰ কমাত সহায় কৰে। যদি আপুনি আপোনাৰ ভুলৰ পৰা শিকিছে, তেন্তে আনসকলে আপোনাৰ সফলতাৰ পৰা শিকিব। আকৌ এটি নতুন বিষয়লৈ নতুন অভিজ্ঞতাৰে প্ৰকাশ কৰিম মই মোৰ অনুভৱ। অনুগ্ৰহ কৰি সকলোৱে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি যাওক আৰু যিমান পাৰে সিমান ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।